নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি তেজপুৰ যাব ওলাইছোঁ, গোটেইকেইজন লগ হওঁ ইয়াতে। তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম। বলক আপোনালোকক লৈ যাওঁ। আমাৰ লগত যাব ধৰণী, নৱ আৰু জন। জনহঁতৰ ঘৰ আহি পালোঁ। জন উঠিছে নাই চাওঁ। এই সপ্তাহবোৰত যি 2 দিন বন্ধ পাওঁ, সেই 2 দিনে ঘূৰোঁ আৰু অলপ লগৰ লগত ভালো লাগে। বন্ধুসকল আমি যাব ওলাইছোঁ। এজন জন, এইটো নৱ, এই পিছফালে ধৰণী। আমি এতিয়া ঘৰৰ পৰা ওলালোঁ, এই মিৰ্জা পাম আৰু কিমান কি জায়গা আমি মঙলদৈ পালোঁ। মঙলদৈৰ পৰা কিমান টাইম লাগিব আৰু 2 ঘণ্টা আৰু 2 ঘণ্টা লাগিব তেজপুৰ পাবলৈ। অলপ আগত আমি ৰখিম, কিবা খাম, ভোক লাগিছে। ৰাতিপুৱা কিবা খাই আহিছোঁ। ওৰাঙৰ গল্লা খাম। আমি মঙলদৈ টাউন পাৰ হ'লোঁ আৰু অলপ আগত গৈ ৰখিম, কিবা খাম আৰু ওৰাঙৰ গল্লা খাম। ওৰাঙৰ গল্লা অসমৰ জনপ্ৰিয় গল্লা, খুব তেজ বুলি শুনিছোঁ। আৰু বেছি নাই, 2 ঘণ্টামান লাগিব তেজপুৰ পাবলৈ। আগতে মই আহিছিলোঁ এবাৰ, কিন্তু মনত নাই কেনেকুৱা লাগিছিল। সেইকাৰণে আহিলোঁ আৰু অলপ কামো আছে। বন্ধুসকল আমি ওৰাং পালোঁ, কিবা এটা খাই লওঁ। আমলখি খাই আছিলোঁ। আমলখিৰ গজিটো আছিলে মুখত, এতিয়া পেলাই দিলোঁ। এতিয়া ক'ত কি পাই নাজানো আৰু, বহুত দিনৰ মূৰত আহিলোঁ। আগতে খাইছিলোঁ কিন্তু পাহৰিছোঁ টেষ্ট। এতিয়া আকৌ খালোঁ, বঢ়িয়া। আমি হোটেল আহি পালোঁ। এতিয়া বেগকেইটা লওঁ, অলপ ফ্ৰেছ হৈ লওঁ। তাৰপিছত আমাৰ বন্ধুজনৰ অলপ কাম আছে, সেই কামখিনি কৰি লওঁ। আমি যোনখন হোটেল বুক কৰিছিলোঁ সেইখনত এতিয়া খালী হোৱা নাই ৰুম। অলপ পিছত 12টা বজাত খালী হ'ব। গতিকে 12টা বজালৈ অলপ ৰখোঁ আৰু আধা ঘণ্টামান। তাৰপিছত আমি চেক ইন কৰিম। এনেই ঘূৰি আছোঁ, অলপ কিবা এটা খাই লওঁ, ৰুটি বা ভাত। চাওকচোন, গছডালক পানী যোগান ধৰাৰ কাৰণে কি ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে। গৰম লাগিছে দেই। সিহঁতে ফুচকা খাই গ'লো, মই নাখাওঁ। কৰোণাৰ দিনত ইমান খোলা বস্তু নাখাওঁ। সিহঁতে খাই যদি খাওঁ, সিহঁতে খাই যদি খাওঁ। এই কি খাওঁ তই? ফুচকা হা হা, নাখাওঁ নাখাওঁ। প্ৰথমবাৰ খাম ফুচকা। ধৰণী খাবি না? এটা নম্বৰ ফুচকা খাম। মই নাখাওঁ দেই। বন্ধুসকল এতিয়া আমি গৈ আছোঁ গণেশ ঘাট। তাত পাৰ্কৰ দৰে এটা জেগা আছে, তাত বহি অলপ ৰেষ্ট ল'ম। হোটেলখন মানে এতিয়াও খালী জেগা নাই হোটেলত, গতিকে কি কৰি থাকিম আৰু তাত অলপ ঘূৰি আহোঁ। আমাৰ ধৰণী কিবা কওঁ। আমি গণেশ মন্দিৰ ঘাট আহি পালোঁ। চাওক গেটটো, ধুনীয়া গেট। আহক আমি গৈ থাকোঁ আগলৈ, কি কিবা আছে। প্ৰথম আহিছোঁ, ইয়াতে ফটো উঠি আছে। ৰ'দ কিন্তু তামাম দিছে আজি। এচিত থকাসকলে গম নাপায় আচলতে কিমান ৰ'দ দিছে, আমিহে গম পাওঁ বাহিৰত থকাবিলাকে।
খামি দিছে চাওক গেটটো চাওক মোৰ পিছফালৰ পৰা আহিছে ধুনীয়াকৈ মোৰ পিছফালেদি আহিছে কি ধুনীয়া লাগে গেটটো কি মজা গণেশ ঘাটত ঘূৰি আছোঁ এইফালে বহিব পাৰি কিন্তু তলা মৰা আছে কিন্তু ভিতৰত যাব পৰা নাই তলা লাগি আছে গতিকে চাওঁ আগফালে যদি কিবা চাব লগা বস্তু আছে তেতিয়াহ'লে চাওঁ এইটো হ'ল গণেশ ঘাটৰ মুখ্য মন্দিৰ আমি ইয়াতে সেৱা কৰিলোঁ আৰু দুই এখন ফটো উঠিলোঁ ভাল লাগিছে আহি এটা আধ্যাত্মিক মনোভাৱ এটা জাগি উঠিছে ইয়াত আহি অলপ পূজা কৰিলোঁ মনৰ আশাবোৰ যাতে সোনকালে পূৰণ হয় তাৰ কাৰণে কিবা কিবি খুজিলোঁ ভগৱানৰ ওচৰত আহি বিচাৰিলোঁ মানে ইয়াত ই ৰিক্সাত আপোনাৰ টমটম বুলি কয় আপুনি যদি তেজপুৰত আহে তেতিয়াহ'লে আপুনি ই ৰিক্সা বুলি নামাতিব তেতিয়া ই ৰিক্সাক যদি ই ৰিক্সা বুলি মাতে তেতিয়াহ'লে ই ৰিক্সা আপোনাৰ ওচৰলৈ নাহে আপুনি টমটম বুলি মাতিব লাগিব তেতিয়াই আহে খাই লৈ হোটেলত আহিলোঁ এতিয়া চাওঁ ৰুমটো খালী হৈছে নাই গৰম লাগিছে অলপ ফ্ৰেছ হ'ব মন গৈছে ৰাতিপুৱাৰ পৰা এইটো প্লেচেৰে আছোঁ ৰুমটো চাফা কৰি আছে 5 মিনিট সময় আমি ৰখি দিছোঁ বন্ধুসকল আমি মোটামুটি 1 ঘণ্টামান ৰেষ্ট ল'লোঁ আৰু এতিয়া ফুৰিব যাওঁ কি দেখা পাওঁ চাওঁ টমটমে লৈ যাব আমাক আৰু তাৰপিছত আমি যাম মহাভৈৰৱ মন্দিৰ যদি খোলা আছে যাম আৰু আজি প্ৰায়ভাগ পাৰ্ক আজি বুলি নহয় সেইকেইদিন কৰোণাৰ কাৰণে বন্ধই আছে তাৰ মাজতে যিবিলাক খোলা আছে সেইবিলাক আমি চাম আৰু আমি 3টা আছোঁ এই এটা বাসন্দ কি হাল্লা কৰি থাকে আৰু খাই আছে এই মানে ৰুমটো এনেকুৱা হোটেলত গ'লে আজি প্ৰথম আছে এই খাইতে ৰ'ব পৰা নাই তাৰমানে ইমান ভাল লাগি আছে তাই খুব আৰু বন্ধুসকল আমি এতিয়া গৈছোঁ মহাভৈৰৱ মন্দিৰ আচলতে গোটেইবিলাক বন্ধ যি খোলা আছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ বলক মহাভৈৰৱ মন্দিৰ আপোনালোক দেখাওঁ যদি যোনে দেখা নাই তেওঁলোকে উপভোগ কৰক মহাভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰ আহিম বুলি ভাবিছে তেতিয়াহ'লে পাৰিলে ৰাতিপুৱা আহিব কাৰণ ৰাতিপুৱা ইয়াতে পূজা অৰ্চনা কৰা হয় আৰু সেই পূজা অৰ্চনাত ভাগ ল'ব পাৰিলেহে আচলতে মনটো কিবা এটা বেলেগ মানে আনন্দ পায় মহাভৈৰৱ মন্দিৰৰ পৰা আহিলোঁ এতিয়া আমি টাউনৰ ফালে গৈ আছোঁ চাওঁ টাউনত কি পায় বজাৰবিলাক কেনেকুৱা ইয়াৰ দাম দৰবিলাক কেনেকুৱা চাই লওঁ পাৰিলে সস্তাৰ বস্তু পালে কিবা কিনি লওঁ আমি জনক লগ কৰিলোঁ সি কামখিনি কৰি আহিলে মোৰো অলপ কাম আছিলে সেইখিনি কৰিলোঁ এতিয়া আমি চাহ তাহ খাই ফুৰিব যাম কলীয়া ভ্ৰমণৰ দলঙৰ ফালে আমি চাহ খালোঁ চিংৰা আৰু গল্লা কিন্তু একদম পিয়ৰ গল্লা পিয়ৰ চানা হোটেলৰ আগেদি তন্দুৰী বিক্ৰী কৰি আছিল লোভা মৰিব নোৱাৰি কিনিলোঁ আৰু 1 প্লেট হাফ প্লেটত আপোনাৰ 150 টকা আৰু ফুল প্লেট ল'লে 280 টকা আৰু হাফ প্লেটত 4 পিচ আহে ফুল প্লেটত 8 পিচ আহে আমি হোটেলে আহি পালোঁ বজাৰ কৰি এতিয়া আমি অলপ ফ্ৰেছ হওঁ গা চা ধুই পেলাই কি কৰিম লুডো খেলিম কিবা খাম
ভাত আহিল ভাত খাই পেলাই শুই থাকিম আৰু গুড মৰ্ণিং ফ্ৰেণ্ডছ উঠিলোঁ ৰাতিপুৱা হ'ল আপুনি ভাল হৈছে কেইটা উঠাই নাই অকল আমি আছোঁ তেজপুৰৰ ধনুৱাৰ গেটৰ তলত আৰু আপোনালোকে যদি কেতিয়াবা তেজপুৰত আহে তেতিয়াহ'লে এইখন হোটেলত থাকিব পাৰিব পৰিষ্কাৰ ধুনীয়া আৰু ক্লিন গোটেইখিনি বাথৰুমো ভাল আৰু ইয়াৰে যোনজন মেনেজাৰ হয় শুভম তেওঁৰ নাম্বাৰটো আমি তলত ডেছক্ৰিপশ্যনত দি দিছোঁ তেওঁক কণ্টেক্ট কৰি ল'ব আৰু ইয়াতে থাকিলে এটা বেলেগ নাপালে এটা ভাল পাব গণ্ডগোল কম প্লাছ আপোনাৰ ঘৰত থকাৰ দৰে লাগিব গোটেইখিনি তাৰমানে এটা হোমলি এটমছফিয়াৰ এটা আছে আমি যাব ওলাইছোঁ বিলখিনি দি লওঁ বিল কিন্তু তামাম হৈছে খাইছোঁ নহয় ডগৰে আমি হোটেল চুচুমাত সোমাইছোঁ ইয়াতে কিবা কিবি খালোঁ ভাল লাগে এইখন জনপ্ৰিয় হোটেল ইয়াৰে আৰু টেষ্টি লাগিছে আৰু খাই চাওক আপোনালোকে ফটো পাগল কিছুমান চাওক তেজপুৰৰ ৰাস্তাত কিছুসকল চেল্ফি প্ৰেমী যিসকল যুৱক আছে এই যুৱকে ভিৰ লগাইছে ৰাস্তাত মনোজ কলিতা কেনেকুৱা লাগিলে আপোনাৰ এই তেজপুৰৰ আমাৰ যোৱাকালি আহি ভালেই লাগিল একেলগে থাকিলেও তেজপুৰত কিবা কিবি চালোঁ আৰু বহুত ভাগ মানে পাৰ্ক বন্ধই অলৰেডি তাৰ মাজতে আমি গণেশ ঘাট চালোঁ আৰু কি চালোঁ গণেশ ঘাট আৰু কি পদুম পুখুৰী ছাইডেদি গৈছোঁ চোৱা নাই কিন্তু ভিতৰত সোমোৱাৰ ইচ্ছা আছিল সেইখিনি সৌভাগ্য নহ'ল লগতে আমি বিভিন্ন খাদ্যত আমি সোৱাদ ল'লোঁ আৰু বাকী ভালেই লাগিছে এতিয়া আমি গৈ আছোঁ যাওঁতে আমি মঙলদৰ লগতে সমগ্ৰ অসমবাসীৰ কাৰণে গৌৰৱ এৰিয়াত সোমাম ৰিপ'জ সকলোৱে জানে ৰিপ'জৰ কথা আমি ৰিপ'জত সোমাম তাতে বিভিন্ন খাদ্যৰ আমি সোৱাদ ল'ম যিমানখিনি পাৰোঁ এতিয়া দেৰি নকৰোঁ গৈ থাকোঁ আমি বেছিমাৰিৰ বজাৰত সোমাইছোঁ 2 কেজি জিকা 30 আৰু ভোল 1 কেজি কিমান 20 টকা এতিয়া আমি ৰিপ'জত সোমাম ৰিপ'জত গাড়ীখন ধুনীয়াকৈ চেনিটাইজ কৰি দিছে ভাল লাগিছে সঁচাই এজনে বিস্কুট কিনিলে মই আকৌ কিনা নাই আৰু আমি ৰিপ'জৰ পৰা ওলালোঁ ইয়াতে কিবা কিবি কিনিলোঁ ভাত খোৱাৰ কথা আছিল কিন্তু নাখালোঁ আৰু শূন্যৰ পৰা এজন মানুহে কেনেকৈ চাহ বিস্কুটৰ দোকান দি আজি এনেকুৱা পৰ্যায় এটাত আহি পাইছে সেইটো আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিব ৰিপ'জৰ অনাৰজনৰ কথা বহুত শুনিছোঁ টিভি বা পেপাৰৰ পত্ৰই বহুত দেখিছোঁ তেওঁ কিমান ষ্ট্ৰাগল কৰি আজি এইখিনি পৰ্যায় পাইছে কিন্তু আজি আমি ৰিপ'জত আহি সঁচাই ভাল লাগিছে গোটেই আমাৰ জাৰ্ণিটোত সকলোতকৈ ভাল লগা বস্তু যদি আমাক সোধা যায় তেতিয়াহ'লে আমাৰ চবতকৈ ভাল লাগিছে ৰিপ'জত আহি কাৰণ ইয়াতে আপোনাৰ যিটো মানে আলোকসজ্জা বা যি ধুনীয়াকৈ আপোনাৰ বাগানবোৰ বা গাৰ্ডেনিংবোৰ ইমান ধুনীয়াকৈ সজাইছে সেইটো আমাক খুবেই আপ্লুত কৰিছে আৰু মোৰ এনেকুৱা লাগিছে যে অসমত থকা নাই আৰু কিবা ফৰেনতে আছোঁ এনেকুৱা লাগিছে নহয় থকা যেন লাগাই নাই মানে ইয়াতে থকা যেন লগা নাই এই কিবা মানে ফৰেনতে আছোঁ ঘৰবিলাক চাওকচোন আপুনি আহিলে নিশ্চয় গম পাব কি ধুনীয়া ডিজাইনৰ এইবিলাক কি ধুনীয়া ডিজাইনৰ ঘৰ মানে এক ৰাতি থাকি যাব মন যায় কিন্তু পইচা পাতিও বহুত হ'ব মই বহুত ৰিজৰ্টতে গৈছোঁ সোণাপুৰৰ বা গুৱাহাটীৰ আশে পাশে থকা বা উজনি অসমৰ ফালে থকা বহুত ৰিজৰ্টতে গৈছোঁ কিন্তু ৰিপ'জত আহি মোৰ যিটো ভাল লাগিছে সেইটো মানে আনন্দ মই বেলেগত ক'তো পোৱা নাই ইমান ধুনীয়াকৈ সজাইছে ফুলবোৰ আচলতে গাৰ্ডেনিঙত ইয়াতে বেছি গুৰুত্ব দিছে লগতে ঘৰবিলাকৰ ইমান ধুনীয়া মানে ইমান ষ্টাইলত বনাইছে ঘৰবিলাক ভালে লাগিছে আৰু সেইখন আপোনাৰ হেৰি ৰেষ্টুৰেণ্টখন সেইফালে আৰু আপোনাৰ যদি খোৱা বোৱা কৰে তেতিয়াহ'লে সেইফালে যাব লাগিব বন্ধুসকল আমি ঘৰ পাম আৰু বেছি টাইম নাই জালুকবাৰী পালোৱে
ভিডিঅ'টো চাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত আপোনালোকে জনাওক আৰু বহুতে ভিডিঅ'টো মোৰ চাই আছে গম পাওঁ কিন্তু তেওঁলোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই গতিকে তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু আহিব লগা ভিডিঅ'বোৰ যাতে তেওঁলোকে সোনকালে উপভোগ কৰিব পাৰে ধন্যবাদ